গাইছ গৈ আছো মানে দাংবডিবোৰ ছিঙিছিলো কিমান দাংবডি ছিঙিলো চব সেয়া লেচেৰা মাহ বহুতখিনি ওলাইছে ঘৰলৈ নিব লাগিব ইয়াকো লগৰটোকো কেইটামান দিব লাগিব আৰু ইয়াত দাংবডি নাই আৰু কাইলৈ দৰৱ চব মাৰিব লাগিব পুলি চুলিবোৰ চাফা কৰি দিলোঁ হ'ব আৰু মোৰ টাইগাৰটো ৰখি আছে ইয়াকো লৈ যাব লাগিব ঘৰলৈ কচু চচু চাফা কৰিলোঁ অলপমান এইটো আছে আমাৰ সমীৰণ বৰগোহাঁই কাম কৰিবলৈ পালে খুব পলায় বেয়া বস্তু ইয়াৰ কথা নকওঁ আৰু কি ক'ম কি দেখাম এওঁকে চাই থাকক আকৌ চাহ তাহ খাই ল'লোঁ বলক এতিয়া আমেৰিকালৈ ফুৰিবলৈ যাওঁ যাব নেকি চৰি আমেৰিকা নহয় কি বুলি কয় আমাৰ মেয়ৰলৈ ফুৰিবলৈ যাম মেয়ৰ মই আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ আগতেও এদিন ভাবি আছিলোঁ প্ৰথম ব্লগৰ পৰা মোৰ কেতিয়াবা এইটো মানে কণ্টেণ্টটো আগতে বনাই থোৱা হৈছিলে আজি ফাৰ্ষ্ট ব্লগটো মই মেয়ৰৰ ওপৰত বনাম বুলি ভাবিছিলোঁ মেয়ৰ মানে বাৰী চব মানুহে বুজি নাপাব পাৰে মেয়ৰ বুলি ক'লে আমাৰ আপাৰ আচামৰ মানুহবোৰে বুজি পায় কিন্তু ল'ৱাৰ আচামৰ মানুহবোৰে মেয়ৰ বুলি ক'লে কি হোৱাট মেয়ৰ মানে এনেকুৱা নিচিনা প্ৰশ্ন কৰে চ' সেইকাৰণে কৈ দিছোঁ বাৰী মেয়ৰ মানে হ'ল বাৰী ঘৰৰ এখন যিখন থাকে মানে পাৰ্চনেলি মানে খেতি বাতি কৰে বা ঘৰৰ খাবৰ মানে ধৰক ঘৰত যি মানে শাক পাচলি লাগে সেইখিনি চ' ঘৰত কৰিবৰ কাৰণে মানুহবোৰে চাই আছে বাৰু মই সেইকাৰণে লাজো লাগিছে বাৰে প্ৰতি ভিতৰলৈ আহি আছো এই ৰাস্তাৰ মানুহবোৰে চাই আছে নাজানো কি পায় মানুহবোৰে মোক দেখিলে চ' এইবোৰ কৰিবলৈ লাজ নকৰিলে হয় মেইন থিং সেইটোৱে কথা মানে বহুত মই মটিভেশ্যন চাইছো প্ৰথম কথাটো হ'ল লাজ নকৰিব লাগে যিকোনো কাম কৰিবলৈ মানুহে লাগিলে সৰু সুৰা কাম যিকোনো ধৰক আপুনি ধৰক কাৰোবাৰ ঘৰত বাচন ধুই আছে সেইটো এটা কাম বা কাৰোবাৰ ঘৰত কাপোৰ ধুইছে সেইটো এটা কাম যথেষ্ট কাম যিকোনো হ'ব পাৰে কামৰ কোনো হেৰি নাই মূল্য নাই কাৰণ আপুনি কেতিয়াবা যদি আপুনি ভাল পঢ়া শুনা আছে বা ভাল ৰেংক আছে তেতিয়া আপুনি ভাল পদত চাকৰি পাব কিন্তু যদি আপুনি নৰ্মেল এজন ভাল মানুহ হৈ পিনি আপুনি সাধাৰণভাৱে চাকৰি নাপায় চ' মানে সেইটোৱে কৈছোঁ কাম যিকোনো প্ৰকাৰৰ হ'ব পাৰে মানুহে যিকোনো কৰি খাব পাৰে চ' মানুহক হাঁহি লাভ নাই হাঁহিলেও কোনো কাৰো একো অপকাৰ কৰিব নাই আজি ময়ো আপোনাক নোখুৱাওঁগৈ আপুনিও মোক নোখোৱাইগৈ চ' যিমানখিনি পাৰে মানুহৰ লগত মিলি থাকিবলৈ চেষ্টা কৰক ভালে থাকক কৰোণা টাইম এইটো এজনক হাঁহি পাতি সহায় কৰক দুখীয়াজনক সহায় কৰক আমিনো কি ক'ম আমি ওপৰৱালাৰ দেন আৰু যিমান দিন জীয়াই আছো এনেকেই চলিবলৈ চেষ্টা কৰিম ভালকে কিবা এটা কৰিবলৈ চ' ভিডিঅ'টোৰ লগত থাকক আপোনালোক ময়ো থাকোঁ ভাল লাগিলে লাইক কৰিব বেয়া লাগিলে ডিছলাইক কৰিব চ' সেইটোৱে আৰু বাছ হ'ব বাই বাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি মই কি দেখুৱাম বুলি ভাবিছোঁ ক'তো ওলাই যাব মন যোৱা নাই দেখিছে জানেই নহয় আৰু কৰোণা চব পিনে কৰোণা চব বন্ধ কি কৰিম ভাবি পোৱা নাই চাওঁ আজি কি কৰিব পাৰোঁ এতিয়া মই বৰ্তমান মেয়ৰলৈ আহিছোঁ আমাৰ মেয়ৰটোতে কিবা এটা কৰিব লাগিব আৰু আজিকালি নহ'লেতো উপায় নাই ন অকল ইউটিউবকে থাকিলেওতো নহ'ব ইউটিউবে আমাক অকল মই ইউটিউবত ভিডিঅ' বনাইহে গৈ আছোঁ কিন্তু মোক ইউটিউবে পইচা দিয়া নাই চ' মই সেইকাৰণে ভাবিছোঁ মই বুলিয়ে নহয় চব ইউটিউবাৰৰ মতে আৰু আপোনালোকে চাব কেতিয়াবা মটিভেশ্যনবোৰ তেতিয়া ইউটিউবাৰবোৰে কেনেকৈ নিজকে ছাকচেছফুল কৰিছিলে কি কৰা নাই মানে ময়ো তেহেঁতকে ফ'ল' কৰিবলৈ চেষ্টা কৰি আছোঁ চ' লেটছ গ' সেইটো ভেটা এটা আছে ইয়াত খেতি কৰিবৰ কাৰণে হয়তো আমাৰ চামাৰ চেবুল এটাও আছে চাওঁ পানীৰ কাৰণেও কোনো টেনশ্যন নাই লোকেশ্যনটো চাওক গাইছ আপোনালোকে পৰিৱেশটো চাওক ইমান ধুনীয়া সেউজীয়া পৰিৱেশ দেখিয়ে ভাল লাগিছে মই ইয়াত প্ৰায় আহোঁ এয়া ভেটা হয় এয়া বড়ো ধানৰ খেতি কৰিছে আমাৰ বৌহঁতৰ ঘৰত আৰু এইখনো আমাৰে বাৰী সেইখনতো দেখুৱাম দুই এটা শ্বুট কৰি পিনি গাইছ মই এবাৰ চাৰিওফালে ভিউটো দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক চাই লওক এইখনে আমাৰ গোটেই বন হৈ আছে এইবোৰ কঠীয়া পাৰিব লাগিব এইবোৰ চাফা কৰা হ'ব চাফ চিকুণ কৰি একো কৰিব পৰা নাই চাওঁ কি আৰম্ভ কৰিব পাৰোঁ চ' ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব আপোনালোকে এৰি থৈ নাযাব কাৰণ মোৰ কি কৰিছোঁ খেতি ঘৰতে থাকি আপোনালোকেও চেষ্টা কৰিব পাৰে কি মানে কৰিব পাৰে ঘৰতে থাকিলে যথেষ্ট লাভান্বিত হ'ব পাৰে আপোনালোকে ইয়াৰ পৰাই ষ্টাৰ্ট কৰি যাওঁ এয়া মই অমিতা পুলি লগাইছোঁ চাচি পুলিও লগাইছিলোঁ এইবোৰ মৰি গৈছে দেখিছেনে
অমিতা পুলি কেইজোপা 10 জোপা মান আছে চাগে। এয়া চাচি পুলি, অমিতা পুলি, চাচি পুলিও আছে মাজে মাজে। সেইবোৰতো প্ৰায় চাইডত লগাইছো। এইজোপা ডাঙৰ হৈছে, এইজোপাই চবতছে হায়েষ্ট ডাঙৰ হৈছে আৰু। দেখিছেনে কি ধুনীয়াকে উঠিছে, পানীও পাইছে এতিয়া। এইবোৰ চফা কৰি দিব লাগিব অলপ। আৰু এইপিনে এইবোৰ কচু দি থৈ দিয়া আছে, দাংবডি। এইবোৰ কচু দিয়া হৈছিলে, হাবি হৈ গৈছে চব নাহোতে নাহোতে। এয়া কচু, দাংবডি। মই প্ৰায় বহুত খালো, ভাতও খাই ৰাতিপুৱা ৰাতিপুৱা ছিঙিব লাগিব। এইবোৰ আকৌ নতুনকে দিয়া হৈছে কোমোৰা। কোমোৰা গুটি ওলাইছে চাগে, চাব লাগিব ৰ'ব। বহুত দিন হ'ল দিয়া, বৰষুণ দি থাকোতে দিছিলে। এইবোৰ দাংবডি আৰু শেষেই হ'ল প্ৰায়, আৰু নতুন গছত লাগিছে। এইবোৰ কোমোৰা খুলি চব এইবোৰ বনে বেছিকে ধৰি গৈছে। কোমোৰা পুলি ওলাইছিলেতো মই দেখা মতে, কৰ'বাত কৰ'বাত। বনে ধৰি যায় নহয়। ইয়াত দেখিছিলো নেকি, এইটো মৰি গল। এইজোপা দেখিছেনে? এইজোপা জিকা নহয়, তুৰৈ এজোপা। গুৰি চাফা কৰি দিব লাগিব। কিবা কিবি দি থৈ দিয়া হৈছিলে, ওলোৱা নাই গুটিবোৰ। কোমোৰা গুটি দিয়া হৈছিলে, এইবোৰ ওলাইছে। পোকে খাইছে খালি। চব হাবিয়ে হৈ গ'ল দেখিছেনে বাৰু। এজোপা ডাঙৰ হ'ল, এজোপা থাকি গ'ল। এইজোপা আমি তুলি দিব লাগিব অলপ, তেতিয়াহে ই বাঢ়িব। ওপৰলে যাব, নহ'লে তললৈকে থাকিব। ওপৰলে এনেকে থিয় কৰি দিলে, দেখিছেনে? এইজোপাই চবতছে হায়েষ্ট ডাঙৰ। আৰু এটা বস্তু আছে, ইণ্টাৰেষ্টিং বস্তু। এইটো ড্ৰেগন ফুল হয়, ফল যিটো আপোনালোকে নাম শুনিছে চাগে। দেখিছে নহয়, ড্ৰেগনৰ গছ দুজোপা আছে মোৰ বাৰীত। আৰু এজোপা আছে, মই দেখুৱাম বাৰু। আছে, সেইপিনে আছে, অলপ চাফ চিকুণ কৰা নাই। এইজোপা ডাঙৰ হৈছে, দেখিছেনে? এইজোপা চাওক, বহুত ডাঙৰ হৈছে। এইজোপা ড্ৰেগন ফল বুলি কয়, লাগিলে দেখুৱাম বাৰু আপোনালোকক। কচু দি থৈ দিয়া হৈছে ইয়াত, এইবোৰ পুতি দিয়া হৈছে আধা আধা এক লাইন। আৰু এক লাইনতো পুতিবলৈ আছে এইবোৰ কচু। এইবোৰ গোটেই হাবি হৈ গৈছে, এইবোৰ কঠীয়া পাৰিব লাগিব। এয়া আকৌ সেইফালে নতুনকে দাংবডি গুটি দিয়া হৈছিলে, এইবোৰ পুলি হৈ আছে, দেখিছে নহয়। আৰু এইবোৰ লাগিব হৈছে, আৰু এইবোৰ মানে পাৰ্টকে দিব লাগে মানুহবোৰে। মানে ধৰক, এইটো সেইকেইজোপা আগতে দেখুৱাইছিলো, সেইকেইজোপা বুঢ়া হৈ যোৱাৰ লগে লগে আকৌ এইকেইজোপা লাগিবলৈ এতিয়া ষ্টাৰ্ট কৰিছে। এইকেইজোপা যেতিয়া মৰি শেষ হৈ যাব, তেতিয়া আকৌ নেক্সট, দেখিছে নহয় কি ধুনীয়া ধুনীয়াকে লাগিছে। আপোনাক দেখুৱাইছো বাৰু। এইবোৰ এতিয়া লাগিবলৈ ষ্টাৰ্ট কৰিছেহে জাষ্ট ইয়াত। আৰু এইবোৰ খুলি খান্দি থৈ দিছো, এইবোৰত কি কি দিব লাগিব দিছে নহয়। এইবোৰ লাগিবলৈ ষ্টাৰ্ট কৰিছেহে ইয়াত। এইখিনি যেতিয়া আকৌ লাগি বুঢ়া হৈ যাব, তেতিয়ালৈকে সেইখিনি উঠি যাব। চ' মানে সেইকাৰণে খাই শেষ নোহোৱালৈকে মানুহ হ'ব লাগে। আৰু এইবোৰ পুলি দিয়া হৈছে, এইবোৰ উঠাই দিম চাঙত, এইবোৰ চাঙলে। এইবোৰ হাবি হৈ আছে, লাহে লাহে কিবা চিন্তা কৰিব লাগিব। কোমোৰা পুলিও য'ত ত'ত ওলাইছে, তাতো ওলাইছে কেইটামান, তাত আপোনালোকক দেখুৱাই দিছো। এইবোৰ দেখিছে নহয়, আৰু এজোপা আৰু এইপিনে ক'ৰবাত ওলাইছে, আৰু লাহে লাহে হ'বগে আৰু। তিতা কেৰেলাও দিয়া আছে য'ত ত'ত, এইবোৰ তুলি দিব লাগিব। এইবোৰ দেখিছে নে, তিতা কেৰেলা, জিকা। বাকী খালি এইবোৰ হাবি হৈ গৈছে। এইপিনে এইকেইটাও আছে, এইবোৰ জিকা তুলি দিব লাগিব।
কুঁহিয়াৰো আছে আমাৰ বাৰীত, প্ৰায় দেখিছে নহয় এইবোৰ। কুঁহিয়াৰ আছে, সেইপিনে আছে আৰু আগলৈও আছে। এইবোৰ দেখিছে নহয়, এইবোৰ চব দিয়া আছে, খালি কামহে কৰিব পৰা নাই। এইকেইদিন মানে ইউটিউবত লাগোতে মানে গাইছ, ইউটিউবত মই যেতিয়াৰ পৰা সোমাইছো ন, তেতিয়াৰ পৰা মানে অকল বেলেগ কাম কৰিব মন নাযায়, অকল ইউটিউবৰ কামতে লাগি আছো। সেইটো কাৰণে এইবোৰ থাকি গৈছে চব। তথাপিও মই কি কৰিছো দেখুৱাই দিছো আপোনালোকক। এইটো চাওক, এইবোৰ জিকা প্ৰায় লাগিছে, এইটো আৰম্ভ, এইটো কলি খালো 2-3টা মান। খালি এইবোৰ চাফ চিকুণ কৰিব পৰা নাই, দেখিছেনে কেনেকুৱা হাবি হৈ গৈছে। মানুহ এটা বিচাৰিব লাগিব। এইবোৰ ৰঙালাও দিছিলো, ৰঙালাও বহুতকেইটা পালো। এইবোৰ লাগিছে আৰু ষ্টাৰ্ট। কুঁহিয়াৰ আছে, খালি হাবি বহুত হৈ গৈছে। এইবোৰ লাগিবলৈ ষ্টাৰ্ট কৰিব আৰু এতিয়া। ৰঙালাও দিছিলো এইবোৰ, ইয়াত এইডৰা ৰঙালাও খাই চিঙি এদাই শেষত। এতিয়া আকৌ অলপ মোৰ মানে আমাৰ যেতিয়া মানে কাম বন কৰি ঘৰত থাকি মানুহ যেতিয়া ৰেষ্ট কৰিবলৈ হয় ন, তেতিয়া মানে ৰেষ্ট মানে ধৰক কাম চাম যেতিয়া ভাগৰ লাগে আৰু ভাগৰ লাগি যেতিয়া হৈ থাকে, তেতিয়া মানে মানুহবোৰ অকণমান বহিব পৰাকে এটা ঘৰ বনাইছিলে, দেউতাই বনাইছিলে। দেউতাই এতিয়া ইমান কাম বন কৰিব নোৱাৰে বাৰু, তথাপিও মাজে মাজে কেতিয়াবা আহে। সেয়াই আৰু দেখুৱাম মই সেই ঘৰটো দেখুৱাৰ আগত আৰু কিছুমান বস্তু দেখুৱাব লগা আছে। এইবোৰ চাচি পুলি লগাই থোৱা আছে গোটেই চাইডে চাইডে, দেখিছে নহয়। চাইডে চাইডে চাচি পুলি আছে, এইপিনেও আছে। এনেকে আপুনি যদি চাই, বাৰীখনত মানে নতুন বাৰী হয়, চ' ষ্টাৰ্ট কৰি আছো আৰু। চাচি পুলিবোৰ পোকে খাই মাৰি পেলাইছে। নায়েই পাত চাত নাই, আকৌ নতুনকে পাত ওলাব। এই ঘৰটো এইটো। এই চাচি পুলিবোৰ আপোনাৰ কেতিয়াবা বহো আৰু এনেই জাষ্ট। বাৰীখনত নথকা বস্তু নাই বাৰু, এইবোৰ পুলি চুলি আকৌ চাইডে চাইডে ঢাপ। সেইখিনি খালি চাফাহে কৰিব পৰা নাই, এইবোৰ চাফা কৰিব লাগিব এতিয়া মানুহ লগাই। বাকী লোকেশ্যনটো ভালেই, ধুনীয়া। পাহাৰৰ এইবোৰ পানী হলে পানী হৈ যায়, মাছ ভেটা চাৰিও পিনে। মাজত অকল আমাৰ মাটিখিনি, একদম ধুনীয়া লাগে থাকি পিনি। কেতিয়াবা মন চন বেয়া লাগিলেও কেতিয়াবা মই ইয়াতে আহো, থাকি পিনি ধুনীয়া ভাল লাগে ইয়াত থাকি। ফ্ৰেছ, নিজৰ মানে মনটো ফ্ৰেছ লাগে ইয়াত থাকিলে মানে। চ' গাইছ আৰু এইবোৰ দেখিছে নহয়, এইবোৰ চাং তাংবোৰ ভাঙি গৈছে, বহুত দিন হ'ল, পুৰণা হৈ গ'ল। এইবোৰ মই প্ৰায় 2-3 বছৰ মান আগতেই কৰা এইবোৰ খেতি। এতিয়া আকৌ মই নতুনকে নামিছো। কি হয়, চাচি পুলিবোৰ আপোনালোকক দেখুৱালোৱে। এইবোৰ দেখিছেনে, চাচি গছ, তামোল গছো আছে। তামোল লাগিছে আৰু 2-3টা মান। এইকেইটা দেখিছে নহয়, তামোল কেইটা মই দেখুৱাই দিছো বাৰু, এইকেইটা দেখিছে নহয়। আৰু ইয়াৰ কলগছ, ইয়াৰ নাৰিকল। চফাহে কৰিব পৰা নাই, খালি পুৰা হাবি হৈ গৈছে এইবোৰ। কৰিম আৰু লাহে লাহে। এইবোৰ নাৰিকল গছ, সেইটো সৰু পুলি, আৰু এজোপা ডাঙৰ হৈছে সেইজোপা। কলগছ, কলো লাগিছে। কলগছৰ চাইডত চাচি পুলি এয়া। মানে বাৰীখনত নাথাকিবলগীয়া নাই, খালি লগাইছে, কৰি আছে। কিবা হয় এইবোৰ। হাবিহে হৈ গৈছে, খালি হাবি খিনি চাফা কৰিব লাগিব বোলে। এজোপা নাৰিকল গছ। হাবিয়ে ঘূৰি ফুৰাহে হৈছে। তামোল গছ ডাঙৰ হ'লগে আৰু। ভেটা পানী হ'ব আৰু ইয়াত, বাৰিষা কাল ষ্টাৰ্ট হৈছেহে জাষ্ট। চ' গাইজ, কেনেকুৱা লাগিছে আমাৰ লোকেশ্যনটো আৰু বাৰীখন, আৰু মই ইয়াত কি কৰিব লাগে আপোনালোকে কমেণ্ট কৰি মোক জনাব। আৰু ভিডিঅ' চিডিঅ' বনাবলৈ আপোনালোকে অকণমান মোক এক্সাইটমেণ্ট দিব, তেতিয়াহে ভাল লাগে ভিডিঅ' চিডিঅ' বনাই। চ' সেইকাৰণে কৈছো, কিবা এটা মানে আপোনালোকৰ ফালৰ পৰা এতিয়া মোৰ ধৰক এতিয়া ৱাটচ টাইমটো পাইছো, কিন্তু ছাবস্ক্ৰাইবাৰ পোৱা নাই মই গাইজ। ছাবস্ক্ৰাইব আপোনালোকে কিয় কৰা নাই? ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ জানেই নহয় ছাবস্ক্ৰাইব কৰিলে আপোনালোকে মোৰ নটিফিকেশ্যনবোৰ, মানে মই যিবোৰ ভিডিঅ' বনাম চবতচে ফাৰ্ষ্টত আপোনালোকৰ ওচৰত আহি যাব নটিফিকেশ্যন হিচাপত। চ' গাইজ, দেৰি নকৰিব, সোনকালে ছাবস্ক্ৰাইব বাটনটো দবাই দিয়ক আৰু ৰৈয়ে নাথাকিব এতিয়া। চ' যদি চাই লওক কেনেকুৱা। গাইজ, বৰ্তমান ঘৰলৈ গৈ আছো। ঘৰলৈ যোৱাৰ আগত আমাৰ দদাই মানে মোৰ খুৰা হয়, মাজু খুৰা। আমাৰ দেউতাৰ 3জন ককাই ভাই। ত' মাজু খুৰাও খেতিৰ লগতে জড়িত। খেতি মানে এজন ভাল খেতিয়ক তেওঁ যথেষ্ট কৃষি কৰ্মৰ লগত জড়িত, ইমান সৰুৰ পৰাই জড়িত হৈ আছে। তেওঁ খেতিৰ লগতে প্ৰায় নিৰ্ভৰ। তেওঁ যথেষ্ট খেতি কৰিছে, চাওক কোমোৰা,
তেওঁ মোতকে মোৰ মই বোলে চিনিয়ৰ, তেওঁ বহুত চিনিয়ৰ। চ' তেওঁ কি কি খেতি কৰিছে এবাৰ অকমান দেখাই দিওঁ। ইমান নেদেখাও বাৰু, অলপে দেখাওঁ, কাৰণ মই কৰা নাই ন, খুৰাইহে কৰিছে। খুৰাই কৰা কাম বস্তুবোৰ মই আকৌ ক্ৰেডিট লৈ লাভ নাই ন। নিজে যিখিনি কৰিলো সেইখিনি আপোনালোকক ভালকে দেখুৱালো। চ' ইয়াত নাথাকিব লগা একোৱেই নাই আমাৰ বাৰীত, প্ৰায় চব বস্তুৱে আছে। সেইপিনে জিকা দিয়া আছে, সেইবোৰ লাগিছেই প্ৰায়, মোতকেও তেওঁ এডভান্স। মোৰ অলপ অলপ বগাইছেহে, তেওঁ আকৌ লাগিছেই। এইবোৰ দেখিছেনে? ভাত কেৰেলা, তিতা কেৰেলা, যি লাগে এইবোৰ ভাত কেৰেলা লাগিছে। তিতা কেৰেলাও লাগিছে, আগত কোমোৰাও লাগিছে। ইয়াত তিতা কেৰেলা লাগিছে, কোমোৰাও লাগিছে, কোমোৰা বিকিও আছে। সেইবোৰ কোমোৰা, এইটো কুন্দুলি, এইবোৰ কুন্দুলিও লাগিছে, দেখিছে নহয়। এইবোৰ ভাত কেৰেলা ওলমি আছে, এইবোৰ কোমোৰা, এইবোৰ জলকীয়া। পুৰা ড্ৰেগন ফলৰ কথা কৈছিলো যে, ড্ৰেগন ফল দাদাই ৰুইছে, দাদাই বহুত ৰুইছে। এইবোৰ দিছে নহয়, এজোপা এজোপা, এইজোপা, এইজোপা আৰু আছে ক'বাত ক'বাত। এইটো আছিলে, এইবোৰ মৰি গ'ল, এজোপা এজোপা, সেইজোপা। আৰু এইবোৰ কোমোৰা গুটি পচাইছে, কোমোৰা গুটি পচিছে। এইবোৰ আছে ড্ৰেগন পুলি, দেখিছেনে এইবোৰ চব। বনৰ মাজত সোমাই আছে, চবতে বনে হৈ গৈছে, এতিয়া বাৰিষা টাইম ন, চব পানী পাই পিনি চব বনবোৰ উঠি আহিছে। আগতে নাছিলে, কেইদিনমান আগলৈকে, জাষ্ট এতিয়া মানে বৰষুণ পাই উঠি গৈছে ড্ৰেগন পুলিবোৰ। চ' বাকী খিনি আপোনালোকক দেখুৱালোৱে, এতিয়া ঘৰলে যাওঁ। ঘৰত গৈ কিবা এটা খাই লওঁগে, খাই লৈ পিনি আকৌ ওলাই আহিম। এতিয়া জপনাখন মাৰি দিওঁ। বাকী আপোনালোকক কি খিনি দেখুৱাব লাগে দেখুৱালোৱে। চ' এতিয়া ঘৰলে যাওঁ, ঘৰত গৈ কিবা এটা খাই লওঁ, ভোকো লাগিছে। তাৰপিছত অকমান ৰ'দটো কমক, ৰ'দটো কমিলে কিবা অলপ বাৰীত কাম কৰিব লাগিব। কাৰণ কৰিম বুলিয়ে আহিছিলো, কৰিম নকৰাকে নাথাকো। কিয়নো নকৰাকে থাকিম, নকৰিলে নহ'ব ন, কোনে খুৱাব। আজিকালিতো নিজে ইনকাম নকৰিলে কোনে বেলেগে নোখুৱাই। চ' সেইকাৰণে আপোনালোককো কৈছো, যদি আজৰি সময় থাকে, ঘৰতে থাকে, এনেকে কিবা কিবি কৰি থাকিব পাৰে ঘৰতে। মই সৰু এটা এক্সাম্পল দেখালো। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, বাছ ইমানেই আৰু কি ক'ম আৰু আপোনালোকক। হ'ব আৰু ইয়াতে থৈ দিছো, বাছ।